এনেকুৱা পেলাব পৰা নাই মই টকা পইচা নাই যিটো অপজিশ্যনৰ MCLA কিন্তু ভগৱানে মোক সহায় কৰিছে আৰু মোৰ যিমান ৰাইজ আছে মোক সহায় কৰিছে কমচে কম 2900 কাছাকাছি মই জিকিলোঁ চাৰ্টিফিকেট পোৱা নাই চাৰ্টিফিকেট দিব তো মই মোৰ তৰফৰ পৰা সকলো মোৰ কৰ্মীসকল আৰু যিমান ভোটাৰ আছে সকলোকে আৰু বিভিন্ন সংগঠনৰ পৰা মোক ভিতৰত আৰু ওপৰত মোক সহায় কৰিছে ফাইনেন্সিয়েলি যি পাৰি মোক সহায় কৰিছে সকলোকে ধন্যবাদ দিছোঁ আৰু লগতে আমাৰ হাগ্ৰামা মহিলাৰী ছাৰ তেখেতক বহুত মনৰ পৰা মই ধন্যবাদ দিছোঁ তো বাকী আমি যদি গভৰ্ণমেণ্ট কৰিব পাৰোঁ তেনেহ'লে ৰাইজে যেনেকুৱা BTC বাছি যেনেকুৱা বিচাৰিছে এনেকুৱা ভাল কাম কৰিবৰ কাৰণে মই চেষ্টা কৰিম আৰু আমাৰ হাগ্ৰামা ছাৰে যদি গভৰ্ণমেণ্ট বনায় মোক EM দিব বুলি অলৰেডি সমষ্টিত ডিক্লেয়াৰ কৰিছে ডিপাৰ্টমেণ্টত ডিক্লেয়াৰ কৰিছে চাম কি হয় এতিয়া কোনে কিমান জিকে পিছত হ'ব এইবিলাক তো মই সকলোকে ধন্যবাদ দি মোৰ যি নেকি আপোনালোকৰ ওচৰত চমুকৈ পিছত কৈ থাকিম এতিয়া ক'ব লগা একো নাই মইতো আগত 29 চনমান যাব 2900 এনেকুৱা যাব আগত যেনেকুৱা আছিলে 2020ত ঠিক তেনেকৈয়ে অলপ 100-200 কম বেছি 50-60টা এনেকুৱা কম বেছি হৈছে EPPL চৰকাৰ শক্তিশালী এজন কাৰ্যবাহী সদস্য আপোনালোকৰ যুঁজ হৈছে এই ক্ষেত্ৰত আপোনাৰ মই অথনি ক'লোঁ অলপ আগতে ক'লোঁ তেখেতে বহুত পইচা পেলাইছিল এতিয়া পইচা কামত দিয়া নাই আৰু যিটো সি বাহিৰৰ হয় মই হ'ল BTC সৃষ্টি হোৱাত ৰাইজৰ লগত থাকি পেলাই আমাৰ 16 নম্বৰ নিচিমা সমষ্টিটো তেতিয়া মই এপছৰ প্ৰেছিডেণ্ট আছিলোঁ তেতিয়াই মই এইটো সমষ্টিটো মোৰ